পুনৰ ৰাজ্যত কৰ্তন কৰা হ'ব ইণ্টাৰনেট ব্যৱস্থা আৰু ইণ্টাৰনেট ব্যৱস্থা কাইলৈ অৰ্থাৎ 28 আগষ্টৰ দিনটোত ৰাজ্যৰ 26খনকৈ জিলাত কৰ্তন কৰি দিয়া হ'ব আৰু যি ৰাজ্যত বৰ্তমান সময়ত অনুষ্ঠিত হ'ব 28 আগষ্টৰ দিনাখন তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ দিনাখন এই ইণ্টাৰনেট ব্যৱস্থা কৰ্তন কৰি দিয়া হ'ব আৰু এই সম্পৰ্কত ৰাজ্য চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছিল। যোৱা 21 আগষ্টত যি চতুৰ্থ শ্ৰেণীৰ যি নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈ গ'ল সেই দিনটোতো দুবাৰকৈ ইণ্টাৰনেট কৰ্তন কৰি দিয়া হৈছিল আৰু ইণ্টাৰনেট কৰ্তন কৰি দিয়া হ'ব 28 আগষ্টৰ দিনটোতো যি তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা আছে আৰু শেহতীয়াকৈ এই ইণ্টাৰনেট কৰ্তন কৰাৰ দিনটোত বহুখিনি পৰিমাণে সমস্যাৰ সন্মুখীন হৈছিলে অ'লা উবেৰ ৰেপিড' বা ছুইগি জমেট'ত যিসকলে ডেলিভাৰী বয় হিচাপে কাম কৰে তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। অৰ্ডাৰ লোৱাত বহুখিনি পৰিমাণে সমস্যা হৈছিল আৰু যাৰ ফলত এটা দিন তেওঁলোকে বন্ধ ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। ঠিক তেনেদৰে অৰ্থাৎ কাইলৈ 28 আগষ্টৰ দিনটোতো চৰকাৰে যি ইণ্টাৰনেট সেৱা বন্ধ কৰিবলৈ ওলাইছে ইণ্টাৰনেট কৰ্তন কৰিবলৈ ওলাইছে তাক লৈ বৰ্তমান সময়ত বহু পৰিমাণে চিন্তিত হৈ পৰিছে অ'লা উবেৰ ৰেপিড' বা ছুইগি জমেট'ত কাম কৰা কৰ্মৰত ডেলিভাৰী বয়সকলে আৰু ছাত্ৰ ছাত্ৰীসকলেও বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলে। বহুখিনি ছাত্ৰ ছাত্ৰীয়ে হয়তো অনলাইন শিক্ষা ব্যৱস্থা গ্ৰহণ কৰি আহিছে সেইসকল শিক্ষাৰ্থীয়েও সেই সময়ছোৱাত বহুখিনি পৰিমাণে সমস্যাৰ সন্মুখীন হৈছিল। কিন্তু এইখিনিতে উল্লেখ কৰিব লাগিব যে যোৱা SI পৰীক্ষাৰ সময়ছোৱাত যি প্ৰশ্নকাকত ফাদিল হৈছিল ইণ্টাৰনেটৰ যোগেদি হোৱাটছএপৰ যোগেদি যি প্ৰশ্নকাকত ফাদিল হৈছিলে তাক লৈ বহুখিনি পৰিমাণে বিপাঙত পৰিছিল ৰাজ্য চৰকাৰ তথা আৰক্ষী প্ৰশাসন লগতে যিসকল লোকে SI পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকো বহু পৰিমাণে সমস্যাৰ সন্মুখীন হৈছিল। কিন্তু সেই সমস্যাৰ যাতে সন্মুখীন নহয় তাৰ কাৰণে তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ যি নিযুক্তি পৰীক্ষা আছে এই দুটাকৈ দিনত অৰ্থাৎ 21 আগষ্ট আৰু 28 আগষ্টত ৰাজ্য চৰকাৰে ৰাজ্যত যিকেইখন ৰাজ্যত এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল সেইকেইখন জিলাত ইণ্টাৰনেট কৰ্তন কৰাৰ ব্যৱস্থা বা সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছিল আৰু এই যি ৰাজ্য চৰকাৰৰ যি ইণ্টাৰনেট কৰ্তন কৰা যি সিদ্ধান্ত সেই সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে হাইকোৰ্টত আবেদন দাখিল কৰা হৈছিল যদিও সময়ত মুখ ঠেকেচা খালে বুলিয়ে ক'ব লাগিব কিয়নো ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্ত বৰ্তমান সময়লৈকে সলনি হোৱা পৰিলক্ষিত নহ'ল। আৰু আমি যিহেতু আজি উপস্থিত হৈছোঁ গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইৰ পৰা আমি ছুইগি জমেট' বা ৰেপিড' অৰ্থাৎ অ'লা উবেৰৰ যিখিনি লোকে কৰ্মৰত হৈ আছে বা বিভিন্ন ছাত্ৰ ছাত্ৰী তেওঁলোকৰ পৰা আমি মতামত জানিবলৈ চেষ্টা কৰিম। ইণ্টাৰনেট কৰ্তনৰ সময়ত তেওঁলোকে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলে বা তেওঁলোকে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল নে হোৱা নাছিল সেই সন্দৰ্ভত আমি জানিবলৈ চেষ্টা কৰিম। ইণ্টাৰনেট কানেকশ্যনৰ ওপৰত ডিপেণ্ড কৰি আছে আমি কাৰণ আমাৰ অনলাইনৰ ডিউটি কৰিব লাগে অনলাইনৰ ওপৰত। তো একচুৱেলি আমি এতিয়া ক'ব পাৰোঁ যে যদি ইণ্টাৰনেট কানেকশ্যন বন্ধ কৰি দিয়ে আমাৰতো আৰু অসুবিধা হৈ আছে। যিবিলাক ডেলিভাৰী বয় আছে 24 আৱাৰ্ছত 18 ঘণ্টা ডিউটিয়ে কৰি আছে। ডিউটি কৰাৰ পিছতো আপোনাৰ 400-500 টকা তেল ভৰাই কিনে 300-400 টকা থাকে। যোৱাবাৰ যিটো ইণ্টাৰনেট কানেকশ্যন বন্ধ কৰিছে তেতিয়া মোৰে ইনকাম হৈছে 271 টকা। তো তেলো কৈছে 100 টকাৰ। এনেকুৱাতো আৰু কি কওঁ চবেতো আৰু বাইকবোৰ EMIত লয় না তো কিস্তিওতো দিব লাগে। তো এনেকুৱা হ'লে এনে ইনকামৰ ওপৰত অলপ হেৰি হৈ আছে এনেই বেয়া কণ্ডিশ্যনটো। এতিয়া আৰু ইণ্টাৰনেট কানেকশ্যনটো বন্ধ কৰাটো আমাৰ বেয়াই লাগি আছে। ইণ্টাৰনেটটো কাটিলে অলপ বেয়া হয় প্ৰব্লেম হয় মানুহৰ চবৰে আমাৰো প্ৰব্লেম হ'ব খালি বহু অসুবিধাৰ সৃষ্টি হ'ব বহুত। মই ক'ব খোজোঁ কি যে ইমান যে উন্নত হৈছে এই নেট বন্ধ কৰি কিয় পৰীক্ষা পাতিব লাগে পৰীক্ষাটো নেট বন্ধ নোহোৱাকৈ পাতিব নোৱাৰি নেকি? তো এইটোতো এনেকুৱা এটা চিটুৱেশ্যন হৈছে যে যিমান বুদ্ধি বাঢ়ে সিমান লক্ষী এৰে সেনেকুৱা হৈছে। বহুত মানুহৰ বিজনেছ আছে নেটৰ ওপৰতে চলি থাকে বিজনেছবিলাক। 4 ঘণ্টা 3 ঘণ্টা যদি নেট বন্ধ হৈ থাকে অভিয়াছলি তেখেতসকলে লছ হ'ব না নাই? আপোনালোকৰ এইটো বন্ধ কৰাৰ কোনো প্ৰয়োজনে নাছিল। বন্ধ কৰাৰ প্ৰয়োজন নাছিল। নেট যদি নেট বন্ধ কৰি যে পৰীক্ষা কৰিব লাগে তেনেহ'লে এইটোতো বহুত লছ হৈ আছে বিজনেছবিলাকৰ। 5টা বজাৰ পৰা ইণ্টাৰনেট দিছে 5টাত তেতিয়াই খুলিছে গোটেই দিনটো এনেই গ'ল পইচা নোপোৱা হ'ল। বাধাইতো কামেই কৰিব না পইচা কৰিব আহিব। কিছুমানৰ দৈনন্দিন কামত পেট চলে সিহঁতৰ প্ৰব্লেম হৈ গ'ল। আমাৰতো যিয়ে এনেই পাৰ হ'ল কিন্তু বহু মানুহ আছে
মানে সিহঁতৰ মানে কামেই মানে কৰিব পৰা নাই, গোটেই দিনটো বন্ধ। প্ৰব্লেম সেইটোৱে, বন্ধ হ'ব নালাগে আৰু এনেকৈ। যিবিলাকে মানে দৈনন্দিন মানে ইণ্টাৰনেটৰ যোগেদি কাম কৰে সিহঁতৰহে প্ৰব্লেম। কিছুমানেহে মানে ইণ্টাৰনেটৰ মানে ঘৰটো চলায়, দোকান পোহাৰ বহুত আছে ইণ্টাৰনেট নহ'লে মানে সিহঁতৰ নহৈছে। যেনেকৈ আমাৰ ইণ্টাৰনেট নহ'লে মানে বন্ধ হৈ থাকে না, কাম নহয়। সেইটো মানে সিহঁতৰ কাৰণে যিহঁতে এক্সামটো দিব সিহঁতৰ কাৰণে অলপ অসুবিধা হ'ব পাৰে, কিন্তু আমাৰ কাৰণে অলপ অসুবিধা হয়। মানে আমি জব কৰোঁ, নেটৰ বিষয়ে আমাৰ মানে সেইবিলাক বেছি জনা নাই, কিন্তু নেট নহ'লে আমি চলিব নোৱাৰোঁ। সেইটো অলপ অসুবিধা হয় আৰু। তেতিয়া মানে আমি ডিউটি কৰিব পৰা নাছিলোঁ, ৰুমতে বহি আছিলোঁ। এনেই মানে ঘৰত থাকিলে সেইটো বেলেগ কথা। মানে এতিয়া আমি জব কৰিব আহিছোঁ, ইয়াতে নেট বন্ধ আছিল, তেতিয়া আমি ডিউটি কৰিব পৰা নাই, এনে খৰচা হৈছে। মই এইটোৱে ক'ব বিচাৰিছোঁ, পৰীক্ষাৰ সময়খিনিত বন্ধ কৰিলেও একো মানে দিগদাৰ নহয়, যিহেতু এতিয়া ইণ্টাৰনেটৰ দ্বাৰা বহুত কিবা কিবি কৰিব পাৰি। তো তাৰ কাৰণে সেইখিনি টাইমত বন্ধ কৰি ৰাখিলেই হ'ল আৰু তাৰপিছত খুলি দিলেও একো নাই।